তো গাইজ মই আছোঁ বৰ্তমান গুৱাহাটী এয়াৰপৰ্টত। আপোনালোকে চাওক মোৰ সন্মুখতে আছে ইণ্ডিগো ফ্লাইট আৰু এইখন ফ্লাইটেৰে মই গুৱাহাটীৰ পৰা চেন্নাইলৈ যাম আৰু মোৰ জীৱনৰ প্ৰথমবাৰৰ বাবে মই এবাৰ ফ্লাইটলৈ উঠিম আৰু ফ্লাইটখন ইমান ডাঙৰ হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। তেতিয়াহ'লে বলক গাইজ ফ্লাইটৰ ভিতৰলৈ যাওঁ আৰু ভিতৰত কেনেকুৱা মই সম্পূৰ্ণকৈ আপোনালোকক দেখাই দিম। তেতিয়াহ'লে বলক। তো গাইজ এতিয়া মই ফ্লাইটৰ ভিতৰলৈ সোমাম মানে ডাইৰেক্ট সোমাই গ'লোঁ চাওক আপোনালোকে। আৰু ইয়াত প্ৰায় 150মান মানুহৰ ছিট কেপাচিটি আছে, আপোনালোকে চাব পাৰিছে। গাইজ এতিয়া ফ্লাইটখন লাহে লাহে গৈ আছে, প্ৰায় 1 কিলোমিটাৰমান গৈহে ফ্লাইটখন আকাশলৈ উৰি যাব। ਤਾਰੇ ਨੇ ਪਸੰਦ ਮੈਨੂੰ ਹੇਠਾਂ ਸਾਰੇ ਲਾ ਦੇ ਉਹਨਾਂ ਤਾਰਿਆਂ ਦੇ ਵਿੱਚ ਜਦੋਂ ਮੈਨੂੰ ਵੇਖੇਗੀ ਮੇਰੀ ਯਾਦ ਜਦੋਂ ਆਊਗੀ ਤਾਂ ਪਤਾ ਲੱਗੂਗਾ Tómame la mano que tú eres cosa buena esta noche quiero bailar sobre la arena no sé una eterna no sé nada más ven pa' acá y ahora ਮੇਰੇ ਦਿਲ ਨਾਲ ਲਾਰੇ ਤੂੰ ਲਾਉਣ ਵਾਲੀ ਹੈ ਦਿਲ ਮੇਰਾ ਜਦੋਂ ਤੂੰ ਤਾਂ ਪਤਾ ਲੱਗੂਗਾ ਦਿਲ ਨਾਲ ਲਾਰੇ ਤੂੰ ਲਾਉਣ ਵਾਲੀ ਹੈ ਦਿਲ ਮੇਰਾ ਜਦੋਂ ਤੂੰ ਤਾਂ ਪਤਾ ਲੱਗੂਗਾ তো গাইজ এইটো হ'ল গুৱাহাটী। ফ্লাইটৰ ওপৰৰ পৰা গুৱাহাটী এনেকুৱা দিখে, আপোনালোকে চাওক পুৰা মানে জংঘল দিখে। আৰু এনেকুৱা ফ্লাইটখন যেতিয়া পুৰা ওপৰলৈ গুচি যাব তেতিয়া আৰু একো দেখা নাযায়, অনলি খালি ডাবৰ দেখা যায়। আৰু এতিয়া চাওক ফ্লাইটখন উৰি আছে মাজ আকাশৰ মাজত। আৰু এতিয়া ফ্লাইটখন লাহে লাহে তললৈ নামি আছে, যিহেতু ফ্লাইটখন লেণ্ড কৰিব। আৰু এতিয়া ফাইনেলি আহি পাই গ'লোঁ চেন্নাই। ওপৰৰ পৰা চাওক চেন্নাইৰ দৃশ্য এনেকুৱা সুন্দৰভাৱে দেখিবলৈ পোৱা যায়। আৰু ফাইনেলি এতিয়া চেন্নাই এয়াৰপৰ্ট পাই গ'লোঁ চাওক। You're all that I could see when I could hide.